তো সেই গাইছ আপোনালোক য'ত আছে যেনেকৈ আছে তেনেকৈ ৰৈ যাওক। আপোনালোকৰ মাজত মই আকৌ আহি গ'লোঁ আৰু আহিছোঁ বহুত ডাঙৰ ভাল খবৰ এটা লৈ আহিছোঁ আৰু বহুত ডাঙৰ বস্তু এটা আনবক্সিং কৰিব লগা আছে। তেনেহ'লে আহক মোৰ লগে লগে জলদি। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাই আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আকৌ আহিছোঁ। এইবাৰ যি আহিলোঁ এইবাৰ আৰু গুচি নাযাওঁ আপোনালোকৰ মাজৰ পৰা, ইয়াতে থাকিম। তো আচলতে বহুত দিন কষ্ট কৰি বহুত যুঁজি ফাইনেলি এখন গাড়ী লৈ ল'লোঁ। গাড়ীখন কি গাড়ী লৈছোঁ আপোনালোকক দেখুওৱা নাই, দেখাম। তো এতিয়া মই গাড়ীখন লৈ পেলাই আহিছোঁ মাহঁতক নিবলৈ, কাৰণ মা দেউতাহঁতক লৈ পেলাই মই এতিয়া যাম মন্দিৰত। আৰু মোৰ কাৰণে ৰাস্তাত মাহঁত চব ৰৈ আছে মোৰ কাৰণে, মই আহিম গাড়ী লৈ পেলাই মন্দিৰত যাম, গোটেইবোৰ অপেক্ষা কৰি আছে। আচলতে গাড়ী ল'লোঁ 3 দিনৰ আগতে, কিন্তু আপোনালোকক দেখুওৱা নাই। কিন্তু আজি দেখাইছোঁ মানে এতিয়াও গাড়ীখন কি গাড়ী আপোনালোকক দেখুওৱা নাই। কিন্তু মন্দিৰত যোৱাৰ আগত বলক গাড়ীখন আনবক্সিং কৰিলোঁ। আৰু এয়া মোৰ মা দেউতা খুৰী চব মোৰ লগত আহিব, মানে মোৰ লগত যাব মন্দিৰলৈ। তো আগতে গাড়ীখন আনবক্সিং কৰিলোঁ বলক। 1 2 3 1 2 3 Let's go. আপোনালোকৰ মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। বহুত দিন হ'ল ইউটিউবত ভিডিঅ' বনোৱা নাই, বহুত সমস্যাৰ কাৰণে বহুত দিন হ'ল ইউটিউবত ভিডিঅ' বনোৱা নাই। আজিৰ পৰা আকৌ আহি গৈছোঁ আপোনালোকৰ মাজলৈ। তো এটা কথা, এইখন হৈছে মোৰ গাড়ী, এখন নতুনকৈ ল'লোঁ, ছেকেণ্ড হেণ্ড যদিও মানে নতুনকৈ লৈছোঁ। তো আজিলৈকে পূজা কৰা হোৱা নাই, তো আজি যাম পূজা কৰিবলৈ। তো আৰু আজিৰ পৰা ভিডিঅ' কণ্টিনিউ কৰিম। প্ৰথম গাড়ীখন দিলোঁ, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম। তেনেহ'লে বলক ফ'ল' নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিম। তো গাইছ, ফাইনেলি গাড়ীখনক ধুনীয়াকৈ গা চা ধুৱাই আমিও ধুনীয়াকৈ গা চা ধুই এতিয়া আমি ৰাওনা হ'লোঁ বিষ্ণু মন্দিৰলৈ। আচলতে বিষ্ণু মন্দিৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি সোনকালে আহি পাই গ'লোঁ বিষ্ণু মন্দিৰ। বিষ্ণু মন্দিৰ আহি পাই ধুনীয়াকৈ ধূপ ধূনা লৈ আমি এতিয়া যাম ভিতৰলৈ। আৰু ভিতৰলৈ যোৱাৰ আগতে বাহিৰতে ধুনীয়াকৈ ধূপ ধূনা জ্বলাই থৈ যাব লাগিব, কিয়নো ভিতৰত ধূপ ধূনা জ্বলাব নোৱাৰি, গতিকে বাহিৰতে ধুনীয়াকৈ ধূপ ধূনা জ্বলাই যাব লাগিব। আৰু এটা কথা, ধুনীয়াকৈ আমি ধূপ ধূনা জ্বলাই ভিতৰত প্ৰৱেশ কৰি সেৱা শুশ্ৰূষা কৰি আহি লগতে আমি লৈ আহিছোঁ এজন ভকতক আমাৰ গাড়ীখন পূজা কৰিবলৈ। কিন্তু তেখেতে গাড়ীখন পূজা কৰাৰ আগতে কেইটামান এনেকুৱা জেনেৰেল নলেজৰ কথা ক'লে, যিকেইটা কথা শুনি যদি আপুনি ড্ৰাইভাৰ তেনেহ'লে আপোনাৰ গাঁও বিষাই যাব। গতিকে সেইকেইটা কথা শুনিলোঁ আৰু তাৰপিছত আমি ভিডিঅ' সামৰিম। তোমালোকে যে নষ্ট কৰা আমাৰ বুজি পাইছে কেনেকৈ নষ্ট কৰা মানে বেছি উৎপাত সেনেকুৱাটো হয়। বেছি অপৰাধ জাপ মাৰি দিলে তোমাৰ দেহাটো ভালে থাকিব। গোটেইবিলাক নিয়ম কৰিব লাগিব, তোমাৰ দেহাটো তাতত কৰিলে লাহেকৈ নিব লাগিব, এধে মধে চলাব। গাঁৱত সোমাই পেলাই বটল ধৰিবা আৰু গাড়ী চলাই লৈ গুচি যাব। তেতিয়া গাড়ীখন শোধন কৰা কি লাভ হ'ল? বেয়া নাপাবা দেই।